বন্ধুসকল পুৰাণ এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। ভিডিঅ'টো চাই থাকিব, যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আজি আমি গৈ আছোঁ লগৰটোৰ ঘৰত, তাৰ কিবা এক্সিডেণ্ট হোৱা বুলি ক'ল মোক, তো মই যাব পৰা নাই, মই বিজি আছিলোঁ। যাম, দেখাম কেনেকুৱা কি হ'ল, কেনেকুৱা এক্সিডেণ্ট হ'ল, কি হ'ল, আৰু তাৰ পৰা ওলাই মোৰ লগৰটো আজি কেমেৰা এটা ল'ব 4K, আই থিংক কেমেৰা 4K ল'ব, নহ'লে GoPro ল'ব পাৰে, পইচা থকা মানুহ না, তো ল'বই। বাৰু যেন হওক দেখাই দিম, অলপ ভিডিঅ'টো চাই থাকিব। তাৰে আগতে যোৱাৰ আগতে মই কালি এটা ফ্লিপকাৰ্টৰ অৰ্ডাৰ এটা দিছিলোঁ, আহি পাল কালি, কিন্তু মই আনবক্সিং কৰা নাই। অলপমান দেখাই থাকোঁ, কেনে লাগে ক'ব। বাৰু ষ্টাৰ্ট কৰোঁ। হেল্ল' গাইজ, মই আহি পালোঁ লগৰটোৰ তাত, তো তাক দেখাম এতিয়া। যিটো মোক ক'ল অলপমান এক্সিডেণ্ট হোৱা বুলি, তো আহি দেখা পালোঁ। তাৰ হাতখনৰ অৱস্থা চাওক না, বেয়াকৈ পৰিলি। দীপল বিলত ঘূৰিব গৈছিল লগৰটোৰ লগত, জছ পাইতৰা না, তাকে কি ক'ব আৰু। গাইজ ওলাই থাকিম বাৰু এতিয়া, শুভেচ্ছা দিলোঁ, লাহে লাহে ভাল হ'ব, অলপ সোনকালে ভালকৈ থাকিবা। আৰু এইখনতো বেছি প্ৰেছাৰ নিদিবা বোলো, বেছি প্ৰেছাৰ দিলে দিগদাৰী হ'ব। হাতখন ডক্টৰ কি ক'লে যে? ডক্টৰে কৈছে আপোনাৰ এসপ্তাহ পিছত মানে যিটো প্লাষ্টাৰটো হ'ব, বৰ্তমান টেপৰে প্লাষ্টাৰটো দি থৈছে। আৰু আশাবাদী চবে যাতে মোৰ কাৰণে প্ৰাৰ্থনা কৰে যাতে সোনকালে আৰোগ্য হওক। লগতে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ দিব নাপাহৰিব দেই। ধন্যবাদ। ইয়াৰ কথা শুনিব, ছাবস্ক্ৰাইব, লাইক, আৰু আপোনাৰ কি বুলি কয় ঘণ্টা আইকনটো, আমাৰ দাদাই কয় নহয়, ৰফিকুল দাই কয় বেল আইকনটো দবাই দিব। আমাৰ এটা ভাই আছে ইয়াতে, এই ফূৰ্তি কৰিলোঁ, ভাল লাগিল। লগৰটোৰ ঘৰত আহিলোঁ, এতিয়া ওলাই থাকোঁ, বাই বাই। আমি ওলালোঁ বৰ্তমান লগৰটো আৰু মই, আজমত আৰু মই আছোঁ, বাকী নয়ন ৰফিকুল আগতে ওলাল, ইমান আগত আমাৰ অলপ লেট হৈ গ'ল। কোনো চাই চিগনেল নাই না, দিগদাৰ হবে মই এইটো গাইজ। এতিয়া বৰ্তমান নতুন ব্লগাৰ ন, তো পইচা পাতিও যিখিনি আছে নিজৰ পকেটৰ পৰাই, মোবাইলৰ নিজৰে মাউণ্টটো কিনিলোঁ, কিন্তু আমাৰতো ইমান পইচা নাই GoPro বা ল'বৰ কাৰণে। লাহে লাহে আপোনালোকে যদি বিচাৰে তো ল'ম নিশ্চয়, তেতিয়া অলপ আৰু ভালকৈ দেখাব পাৰিম। এতিয়া যিখিনি পাৰোঁতো মই দেখাই আছোঁৱে আপোনালোকক, আপোনালোকে আছে কাৰণে মই আছোঁ গাইজ, আপোনালোকে নাই যদি ময়ো নাই। নে কি কোৱা? আমাৰ ৰাইজ আছে তো আমি আছোঁ, ৰাইজ নাথাকিলে আমিও নাই বোলো। আপোনালোকে ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, ভিউজ আনিব, চাব ভিডিঅ'বিলাক। তো মই ইমান ভালকৈ বনাব নাজানিব পাৰোঁ, ট্ৰাই কৰি আছোঁ আৰু বেটাৰ কৰিবৰ কাৰণে। চাই থাকিব ভিডিঅ'বিলাক, আপোনালোকে ছাপোৰ্ট কৰিব গাইজ, ছাপোৰ্ট কৰিব, তেতিয়াহে আগুৱাই যাম। বৰ্তমান ডিভিজনৰ ৰাস্তাত গৈ আছোঁ, লগৰটো মোৰ সিহঁতে আগতে গুচি গ'ল। আমি এতিয়া ভাঙৰ পালোঁ, লগৰটো আগত ৰখি আছে, এইটো আগত ৰখি আছে, ছিগনেল মাৰি আছে, লেফ্ট ছাইড দি যাব চাগে। আমিও সোমাই দিওঁ লেফ্ট ছাইডে, আগত GMC, আমিও লেফ্ট ছাইড দি যাম গাইজ। তাকে জামৰ পৰা বাচি থাকিব লাগে, কাৰণ এই গৰমত জামত বাচিব লগা হ'লে। হেল্ল' গাইজ, বৰ্তমান আহি পালোঁ আমি ফেঞ্চি, লগৰটো 4K চাব, তামাম গৰম। তো গৈ আছোঁ, সিহঁতে আছে আগত, সিহঁতক চাই ল'ব। তো আমিও গৈ আছোঁ, যাওঁ, দেখাওঁ ক'ত পাওঁ, বিচাৰোঁ। গাইজ বৰ্তমান আমি আহিলোঁ চাহিদা মাৰ্কেটত, সোমাওঁ, চাওঁ কি পাওঁ। এইটো চাহিদা মাৰ্কেট, এতিয়া বহুত কম ৰেঞ্জত পোৱা যায়, তো ইয়াতে বিচাৰিম এতিয়া, পাবতো লাগে, চাওঁ গাইজ। বৰ্তমান আহিলোঁ মই দাদাৰ দোকানত, নামটো মই চাই ল'ব, ষ্টুডিঅ' জুলি। দাদাই কল দিব বুলি আনি, বৰ্তমান ষ্টকত নাই, আনি আছে। তো আমি গ'লোঁ, যদি এতিয়া হয় এতিয়াই লৈ যাম। লগৰটো হাঁহি আছে, চাই লৈ ৰ'ব, থাকা বুলিতো ক'লে দুখ, তাকে নহ'ব নেকি দাদা? কি কয় এতিয়া ক'ত পাম? এতিয়া বিহু হিচাপে না, বিহুটো গাইজ বৰ্তমান তাতে চালোঁ, বৰ্তমান তাত নাপালোঁ আমি। এজনে ক'ল ইপিনে যোৱা, এজনে ক'ল ইপিনে যোৱা, মানুহে কি কয় ভালকৈ ধৰিব নোৱাৰিলোঁ মই। দোকানবিলাক বিচাৰিলোঁ, এটা দোকান কয় আগত যোৱা, এটাই কয় পিছত আহা, এটাই কয় মাজত যোৱা, এটাই কয় তাতে নাপাবা, ইয়াতে পাবা। এই পূৰা কনফিউজন কৰিলোঁ, তাতে বিচাৰিলোঁ, ভালকৈ নাপালোঁ। এতিয়া বৰ্তমান গৈ আছোঁ 80 ৰোড,
আমি আছোঁ আজি আৰু অভিয়াছলি বন্ধ বিহুৰ কাৰণে কিন্তু আমাক লাগে না মোৰতো আমি ল'ব চেষ্টা কৰিম নাপালেতো নাই আৰু পালেতো লৈ যাম আমি গাইজ বলক দেখাই দিওঁ মই আপোনাক আমি গৈ আছোঁ বৰ্তমান 80 ৰোড গাড়ী থৈ আছোঁ চাইকেল গৈ আছোঁ আমি দুটা ইয়াতে বাকী দুটা আগত মাৰিব ভাই মাৰিব লাহে লাহে গাইজ বৰ্তমান এতিয়া আৰু যাম ট্ৰেইন জাষ্ট গ'ল দেখিব লগা হ'ল যাওঁ দেখাওঁ আগতো কিবা ইছ্যু চাগে সিহঁতৰ ধৰিব পৰা নাই তো আমি তলেদি ওলাব চেষ্টা কৰিম পাৰিলেতো তলেদি ওলাই যাওঁ নোৱাৰিলে আৰু কি ক'ম আৰু তলেদি পাৰ হ'ব নোৱাৰিম চাগে গাইজ মোৰ সুবিধা চাওঁ চেষ্টা কৰোঁ ওপৰেদি যাম গাইজ ঐ অপি আহি পালোঁ নুমিতে সোনকালে আহা নহ'লে এক্সিডেণ্ট হৈ যাব যাব মাৰ না ক্ৰিছ 4 যাব মাৰ গাইজ বৰ্তমান গ'লোঁ তাতে 4K বিচাৰি আছোঁ আৰু পোৱা নাই এতিয়া মাৰ্কেটত সোমালোঁ নহ'লে বোলে কুৰ্তা লৈ বোলে কিবা বজাৰ আছে অলপমান কৰোঁ গাইজ দেখাওঁ আপোনালোকক ভিৰ চাব গাইজ ঈদৰ বজাৰ বিহু কিন্তু ইয়াতে ঈদৰ বজাৰ এতিয়াও বহুত আছে গাইজ চাই থাকিব দেখাই থাকিম আপোনালোকক গাইজ গ'লোঁ আজি 4K বিচাৰিলোঁ আৰু বিচাৰি নাপালোঁ 4K বাৰু যিয়ে নহওক 4K নাপালোঁ যদিও নৰ্মেল কাপোৰ ল'বলৈ আছিল সি লৈ লওঁ ৰফিকুলৰ কিবা আছিল ল'লোঁ এতিয়া ইয়াৰ পৰা লাহেকৈ ওলাম এটা অৱস্থা চাওক গাইজ এই ইমান যাম ন গাইজ থাকিব পৰা নাই অৱস্থা নাই পূৰা দেখাম ভিডিঅ' দেখাব আপোনালোকে আৰু বৰ্তমান ইয়াৰ হালত কি কোৱা তুমি দক্ষিণ গাঁৱৰ ৰাস্তা পালেই হ'ল নে কি তাৰ অৱস্থা চাওক গাইজ বৰ্তমান ওলালোঁ ফেঞ্চিৰ পৰা ওলাই আছোঁ যাই থাকোঁ আমি ড্ৰাইভাৰ বৰ্তমান আমাৰ নয়ন মই বেগত বহি লৈছোঁ গাইজ মানে ৰোজা ৰাখিলোঁ তো অলপ অসুবিধা হৈ আছে গাড়ী চলাব তো যিমানখিনি পাৰোঁ চলালোঁ এতিয়া আৰু চলাব ইচ্ছা নাই গাইজ তো বৰক যাই থাকোঁ দেখাই থাকিম অলপমান দেখাই ভিডিঅ'টো সমাপ্ত কৰিম Letting go, yeah, it isn't easy. Two hearts slowly breaking. Living the highs and lows, I'm keeping busy.